অনুভৱৰ দলিচালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ ডিব্ৰুগড়ৰ বাঁহবাৰীৰ পৰা বৰ্ণালী ফুকনে পঠোৱা এটি অনুভৱ। আহকচোন শুনো বৰ্ণালীৰ অনুভৱ। মাজনিশা কাপৰ পৰশেৰে উতলা শব্দ, তপত তেজত ঘন হৈ উশা, জয়ান হয় জোনা, কেঁচা ঘামিও শিহৰিতই পলক, ঢৌবোৰে লুকা ভাকু খেলে। দুচকুৰ মৰু দিন ৰাতি ঘূৰে চক্ৰাকাৰে, ব্যস্ত জীৱন কোলাহল মন, ক'ৰবাত হেৰাব খোজে জীৱনৰ ৰাত, এনেদৰেই পাৰ হয় সময়। ভাৱনাবোৰ অব্যক্ত, এৰা অব্যক্ত সুৰতেই আবিৰ হানে, দৃঢ়তাৰ সততাৰ। আবেগবোৰ একাষৰীয়াকৈ ৰাখিছোঁ, জিনিছোঁ হৃদয়ৰ আলিংগন। এতিয়া যে নাই সময় নিৰিবিলি ছাঁত জিৰোৱাৰ, এই সময় মাথো নিজক চিনাৰ, নিজক গঢ়াৰ, কমাৰ শালত সপোন সজাৰ, হয়তো আকাংক্ষাত বিলীন হোৱাৰ। তিক্ত মনৰ এই মোৰ অব্যক্ত অব্যক্ত। প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে অনুভৱৰ দলিচাত শুনিবলৈ পালে বৰ্ণালী ফুকনৰ অনুভৱ। আপোনালোকেও যদি আপোনালোকৰ অনুভৱবোৰ এনেদৰে প্ৰকাশ কৰিব বিচাৰে তেনে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। ফেচবুকত মই আছোঁ কৰবী গগৈ বুলি, ইনষ্টাত মোক পাব কৰবী 3160। হোৱাটছএপ যোগে আপোনাৰ অনুভৱসমূহ প্ৰেৰণ কৰিব পাৰিব 9957049019 নম্বৰত। আজিলৈ আপোনালোকৰ পৰা মই কৰবীয়ে বিদায় লৈছোঁ। পুনৰ লগ পাম এটি নতুন অনুভৱৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, হাঁহি থাকক।